ছাত্ৰ-ছাত্ৰীসকল সবাই ভালে আছা? সেইদিনাখন মই তোমালোকক বিশেষকৈ পূৰ্ণ অস্থিতিস্থাপক চাহিদা, পূৰ্ণ স্থিতিস্থাপক চাহিদা, একক স্থিতি চাহিদা, একক স্থিতি বেছি বা আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা, একক স্থিতি কম বা আপেক্ষিকভাৱে অস্থিৰ চাহিদা মানে চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ 5 প্ৰকাৰৰ ভাগখিনি মই সেইদিনাখন তোমালোকক বুজাই দিছিলোঁ, কৈ দিছিলোঁ, কিন্তু বস্তুখিনি ইমান ভালকৈ তাত বুজোৱা নহ'ল। মই খালি তোমালোকক আগৰ ভিডিঅ'টোত মাত্ৰ পূৰ্ণ অস্থিতিক চাহিদা নিমখ শোধন দি পিনে অলপমান বুজাইছোঁ তোমালোকক। ইয়াত অলপ বহলকৈ বস্তুটো দেখাব চেষ্টা কৰিম, তোমালোকে চাবা। আমি কি ক'লোঁ, চাহিদাৰ দৰ স্থিতিস্থাপক 5 প্ৰকাৰ থাকে। ইয়াত যিটো প্ৰথমে আছে, প্ৰথমে তোমালোকে কি আছে, পূৰ্ণ অস্থিতিস্থাপক চাহিদা, হয়নে? প্ৰথমতে কি আছে তোমাৰ পূৰ্ণ অস্থিতিস্থাপক চাহিদা, দিছ ইজ নম্বৰ 1, ঠিক আছে। তাৰপাছত নম্বৰ 2 আহিব তোমাৰ পূৰ্ণ স্থিতিস্থাপক চাহিদা, পূৰ্ণ স্থিতিস্থাপক চাহিদা। তাৰপৰা নম্বৰ 3 আছে তোমালোকৰ একক স্থিতিস্থাপক চাহিদা, ঠিক আছে। নম্বৰ 4 আছে তোমাৰ একক স্থিতিতকৈ বেছি বা আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা। এইটো মই গোটেইখিনি এটা এটা বুজাই দিম তোমালোকক, মই তোমালোকক ফোনটো দেখাই দিছোঁ। 5 নম্বৰত আছে তোমালোকৰ, দিছ নম্বৰ 5 হ'ব লাগিছিলে। 5 নম্বৰ আছে একক স্থিতি কম বা আপেক্ষিকভাৱে স্থিতি চাহিদা। তোমালোকে এইবোৰ বস্তুটো কিতাপত পাইছা বা ক'ত স্কুলত শুনিছাও, কিন্তু এই বস্তুটো কিন্তু তোমাৰ আইডিয়া অহা নাই এতিয়ালৈকে। মই তোমাৰ বস্তুখিনি এটা এটা কৰি দেখুৱাই যাম, ঠিক আছে। চোৱা, আমি কি কৰিলোঁ, প্ৰথমে ইয়াত 5 প্ৰকাৰ দিলোঁ। আৰু এটা বস্তু তোমালোকক থৈ দিছোঁ, তোমালোকে এই বস্তু বুজাই দিম এবাৰ। দিছ ইজ চাহিদাৰ দৰ স্থিতিস্থাপকৰ সূত্ৰটো কি, চাহিদাৰ দৰ স্থিতি সূত্ৰটো কি কৈছে, চাহিদাৰ দৰ সূত্ৰটো এইটো দি আছে কি, আমি চাহিদাৰ দৰ স্থিতি যেতিয়া ওলাওঁ, তোমালোকৰ মেথছো আছে এই ওপৰত। চাহিদাৰ দৰ স্থিতি যেতিয়া ওলাওঁ, তেতিয়া আমি এই সূত্ৰটো এইটো কৰিম। ওপৰত কি হ'ল, চাহিদাৰ শতকৰা, ইয়াত অব্লিক এইটো অব্লিক দি আছে। অব্লিক মানে হ'ল ওপৰত চাহিদাৰ শতকৰা পৰিৱৰ্তন, এইটো ওপৰৰ ফালে হ'ব, তলত কি হ'ব, দৰৰ শতকৰা পৰিৱৰ্তন। শতকৰা পৰিৱৰ্তন কি হয়, চাহিদা শতকৰা পৰিৱৰ্তন, দৰৰ শতকৰা পৰিৱৰ্তন, এইটো আমি পাছত চাব লাগিব। একেবাৰে তোমালোকে বস্তু ধৰিব নোৱাৰা। আৰু এই চাহিদা দৰ স্থিতিস্থাপকতাৰ অংকখিনি ওলাবৰ কাৰণে, আনচাৰখিনি বা মেথছখিনি কৰিবৰ কাৰণে জেনেৰেলি আমি এই সূত্ৰটো ব্যৱহাৰ কৰোঁ, ই ইজ ইকুৱেল টু ডেল্টা কিউ বাই কিউ ইনটু পি বাই ডেল্টা পি। য'ত ডেল্টা কিউটো হ'ল চাহিদাৰ শতকৰা পৰিৱৰ্তন হয়, কিউটো হ'ল প্ৰাৰম্ভিক চাহিদা হয়, ডেল্টা পিটো তোমাৰ দৰৰ শতকৰা পৰিৱৰ্তন, পিটো হ'ল প্ৰাৰম্ভিক দৰ। এইটো প্ৰাৰম্ভিক দৰ চাহিদা শতকৰা, এইটো এটা বস্তু চাবলৈ হ'লে কিছুমান বস্তু ষ্টেপ ৱাইজত যাব লাগিব, ঠিক আছে। মই আগৰ লেচনত তোমাৰ এইবোৰ জানিব চবচে চাহিদাৰ বিধি, সেইবোৰ কথা জানিব লাগিব। চাহিদা মানে কি, চাহিদাৰ বিধি মানে কি, সেইবোৰ কথা মই আগৰ যিটো ভিডিঅ' আছে তাত মই দিয়া আছে, তোমালোকে সেইবোৰ কথা জানিব লাগিব। কাৰণ ষ্টেপ ৱাইজত হয়, তোমালোকে ABCD নপঢ়াকৈ তোমালোকে কেতিয়াও ইংলিছ ভালকৈ ক'ব বা লিখিব নোৱাৰিবা, ঠিক আছে। ত' এইখিনি যিখিনি বস্তু, এইবোৰ কনচেপ্ট, মেথছখিনি কেনেকৈ কৰা হয়, ছবিখিনি কেনেকৈ কৰা হয়, সেইখিনি জানিবৰ কাৰণে চবচে তুমি চাহিদা কি হয়, চাহিদাৰ বিধি কি হয়, সেইবোৰ জানিব বহুত জৰুৰী আছে, ঠিক আছে। অ'কে, নাও আমি 1 নম্বৰ পৰা চাই যাম কি আছিলে আমাৰ। 1 নম্বৰটো আছিল এইটো, 1 নম্বৰ পূৰ্ণ অস্থিতিস্থাপক চাহিদা। ইয়াত কি হৈছে, যদি সামগ্ৰী এটাৰ দৰৰ পৰিৱৰ্তন হ'লেও সামগ্ৰীটোৰ চাহিদাৰ কোনো পৰিৱৰ্তন নহয়, তাক পূৰ্ণ অস্থিতিস্থাপক চাহিদা বোলে। ইয়াত যদি ই ইজ ইকুৱেল টু 0 হয়। সামগ্ৰী এটাৰ দৰৰ পৰিৱৰ্তন হ'লেও সামগ্ৰীটোৰ চাহিদা কোনো পৰিৱৰ্তন নহয়। তোমালোকৰ আগৰ ভিডিঅ'ত মই কৈছোঁ কি, পৃথিৱীত বিভিন্ন ধৰণৰ সামগ্ৰী আছে। কিছুমান সামগ্ৰী ধৰা কি সামগ্ৰী আছে বাৰু, এতিয়া তোমালোকে মোবাইল কিনা, ঘড়ী কিনা, ঘৰৰ মা পাপাহঁতে পৰিয়ালৰ কাৰণে চেনি, তেল, নিমখ, তোমালোকে নানা সেইবোৰ কিনে, ঠিক আছে। তো ধৰা এইবোৰ বস্তু, যিবোৰ বস্তু সামগ্ৰী আছে, সেইবোৰ সামগ্ৰী চবৰে দৰৰ পৰিৱৰ্তন, মানে সামগ্ৰীটোৰ আমি জানো কি চাহিদাত কি কয়, কি বস্তু এটাৰ দামটো যদি পৰিৱৰ্তন হয়, পৰিৱৰ্তন মানে হয়তো দামটো কমিব বা বাঢ়িব, তেনেকুৱা হ'লে চাহিদাটো পৰিৱৰ্তন হয়। উদাহৰণ চাবা, তুমি যদি আজি তোমাৰ যিটো টি চাৰ্টটো তোমাক ভাল পোৱা, চাপ'জ তুমি যিটো টি চাৰ্ট ভাল পোৱা, যিটো পূজা বতৰত যিটো টি চাৰ্ট তুমি এটা ল'ব বিচাৰিছা, যিটো টি চাৰ্টটোৰ দাম চাপ'জ আজি 500 টকা, কিবা এটা কাৰণে অফাৰ দি দিলে 500 টকাৰ টি চাৰ্টটো তুমি মাত্ৰ এতিয়া 200 টকাত পাবা। দামটো কমিলে নাই, কমাৰ পাছত তুমি বস্তু কিনিবা নাই বা বেছি কিনা। আগত যদি সেই দোকানত যদি 500 টকা থাকোঁতে যদি তোমাৰ মাত্ৰ দিনত বোলে 10টা টি চাৰ্ট বিক্ৰী হৈছিলে,
এতিয়া যেতিয়া তোমালোকৰ দামটো 500 টকা 200 টকা কমি গ'ল লগে লগে দামটো বাঢ়ি যাব কি কয় চাহিদা মানে বিক্ৰীটো বেছি হ'ব বা তোমালোকে বেছিকৈ চাহিদা কৰিবা ডেট মিনছ এইটোৱে কয় কিন্তু এই যিটো দৰৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ যে তোমালোকে কম বেছ কৰিছা সেইটো কথাটো পৃথিৱীৰ সকলোবোৰ বস্তুৰ ক্ষেত্ৰত একে নহয় সাপোজ তোমালোকক কৈছোঁ যদি সাপোজ মই এতিয়া তোমালোকৰ টি চাৰ্ট আলুৰ কথাটো আলু ঠিক আছে হা বুজাই আছোঁ তোমাক সাপোজ তোমালোকে এতিয়া কি ক'লা আলু মই আগতে বুজাইছোঁ আলুটো যেতিয়া আলুৰ দামটো সাপোজ আলুৰ দামটো যে ৰুপিজ বুলি কিমান আছিলে 20 টকা আছিলে 20 টকা থাকোঁতে তুমি পৰিয়াল 2 কেজি আনিছিলা 2 কেজি এতিয়া আলুৰ দামটো যদি কেনেবাকৈ ৰুপিজ যদি তোমাৰ 5 টকা হৈ গ'ল ডেফিনেটলি হ'ব কেতিয়া হওক যেতিয়া বিভিন্ন ছিজনত ছাপ্লাই বেছি যোগানটো বেছি আলু ওলাই যায় নতুন নতুন আলু কম বেছি থাকে কাৰণ দামটো কমি যায় তেতিয়া তোমালোকে পৰিয়ালৰ কিমান তোমাৰ পাপা বা যোনে হ'লেও তুমি হ'লেও তুমি ডেফিনেটলি ইয়াৰ পৰিমাণটো 5 কেজি বা 4 কেজি মানে কৰিবা মানে চাহিদাটো বঢ়াই দিবা এইটো চাহিদাটো আলুৰ দৰ হ'ল এইফালে চাহিদা তাৰমানে আলুৰ চাহিদা তুমি বঢ়াই দিলা ঠিক আছে 2 কেজিৰ পৰা কিমান 4 কেজি কৰিলে এইটো কিহৰ কাৰণে হ'ল দামটো কমাৰ কাৰণে হ'ল তো কিন্তু সব বস্তুৰ ক্ষেত্ৰত তেনেকুৱা নহয় যদি তুমি যদি নিমখৰ যদি উদাহৰণ দিয়া চাবা তোমাক মই নিমখৰ দাম দিছোঁ নিমখ যে নিমখৰ দাম যদি ৰুপিজ যদি 20 আছে ইফ দ্য প্ৰাইচ অফ দ্য নিমখ ইজ 20 নহয় আজিকালি 10 টকা আছে 10 টকা আছে তেনেহ'লে ইয়াৰ চাহিদা মানে মানুহে যিটো এই মানুহটোৱে যদি দোকানত যাব নিমখৰ দাম কিমান আছে দৰ কিমান 10 টকা সি যদি এসপ্তাহৰ কাৰণে বজাৰ কৰে তো সেই চাপ'জ 2 কেজি আনিলে নিমখ 2 কেজি লাগে আৰু তো পিছদিন নেক্সট সপ্তাহত যেতিয়া আকৌ গ'ল নিমখৰ দাম 10 টকাৰ পৰা চাপ'জ তোমাৰ 30 টকাৰ পৰা ইভেন দ্য প্ৰাইচ হেজ ইনক্ৰিজ ফ্ৰম ৰুপিজ 10 to 30 কিমান বাঢ়িছে 20 টকা বাঢ়িছে হ'লেও তেওঁ মানুহজনে ডেফিনেটলি কেতিয়াও নিমখৰ পৰিমাণটো বেছি নিকিনে 2 কেজি আনিব কিয় কাৰণে আনিব এইটো কাৰণ তেওঁ জানে কি নিমখ কম বেছি হ'লেও একচুৱেলি দামটো বাঢ়িছে হয়নে দামটো বাঢ়িলে তেওঁ নিমখৰ পৰিমাণ 2 কেজিৰ পৰা 2 কেজিৰ পৰা তেওঁ কম কৰিব লাগিছিলে কিন্তু তেওঁ দাম বাঢ়িলেও নিমখৰ চাহিদাটো কেতিয়াও কম নকৰে কিয় নকৰে কাৰণ নিমখটো তেওঁ কমাই খাব নোৱাৰিব তেওঁ শাক যিটো ব্যৱহাৰ কৰে যিটো চব্জি বনাব যি শাকত সদায় নিমখ বা দাইলত যিমানখিনি নিমখ সিমান দিব লাগিব নহ'লে দাম বাঢ়িলে বোলে কমখিনি দি খাব নোৱাৰে তো এইবোৰ হ'ল এনেকুৱা বস্তু নিমখ জাতীয় দ্ৰব্য এইটো নিমখৰ যিটো নিমখ জাতীয় দ্ৰব্য বা দৰৱ ইভেন দৰৱৰ ক্ষেত্ৰত দৰৱ জাতীয় দ্ৰব্য যদি তোমাৰ ডক্টৰে কয় বোলে 10টা পিল খাব লাগিব তেতিয়া তোমাৰ ভাল পাবা তুমি 10টা নাখাই পিনে যদি নাই দামটো বাঢ়ি গ'ল বুলি তো 10টাতকৈ কম খালেতো আনিব নোৱাৰো বা যদি সেই দামটো চাপ'জ 10টা পিল খাব গৈছে ডক্টৰে তো 10টা পিল খাব গৈছে তুমি যদি দামটো ইয়াৰ কি কয় কমি গ'ল আগৰ যিটো দাম 10টা পিলৰ দাম আগতে 200 টকা লৈছিলে এতিয়া 10টা পিলৰ দাম 100 টকাতে পোৱা যায় সেইবুলি তুমি 10টা পিল 10টাই আনিবা দাম কমিলে বুলি তো 20টাটো নানা ঠিক সেইকাৰণে এইটো বুজা ঠিক আছে ইয়াৰ পাছত আৰু এটা কৈছোঁ মই তোমালোকক কি এইটো হ'ল পূৰ্ণ অস্থিতিস্থাপক চাহিদাৰ উদাহৰণ এতিয়া হ'ব তোমালোকৰ নেক্সটটো দিছোঁ ইয়াত কি হয় কিন্তু যদি কৈছে যদি সামগ্ৰীৰ দৰৰ পৰিৱৰ্তন হ'লেও সামগ্ৰীটোৰ চাহিদাৰ কোনো পৰিৱৰ্তন নহয় পূৰ্ণ অৱস্থাত মানে দামটো পৰিৱৰ্তন হৈছে 10 টকাৰ পৰা 30 টকা হৈছে কিন্তু চাহিদাটো কোনো ধৰণৰ পৰিৱৰ্তন নহয় 2 কেজি আচ্ছা পূৰ্ণ অৱস্থাৰ চাহিদা কেনেকৈ ওলায় মই তোমালোকে এটা বস্তু দেখাই দিছোঁ চাবা এইটো চাবা ইয়াত আমি পূৰ্ণস্থিৰ চাহিদা যিটো আছে পূৰ্ণস্থিৰ চাহিদা ইয়াত ইডি ইকুৱেল টু 0 যিটো আছে ইডি ইকুৱেল 0 আছে নাই সেইটো কেনেকৈ ওলাই মই দিছোঁ দেখুৱাইছোঁ তোমাৰ চাবা এইটো চাব ইয়াত চাহিদা দৰস্থিতিৰ সূত্ৰটো আছে যিকোনো বস্তুৰ চাপ'জ নিমখৰ আলুৰ মোবাইলৰ বা যিকোনো বস্তু সামগ্ৰী সেইবোৰ বস্তুৰ প্ৰতিটো বস্তু চাহিদা দৰস্থিতি ওলাবৰ কাৰণে আমি জানিলে এই সূত্ৰটো ব্যৱহাৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দৰৰ শতকৰা পৰিৱৰ্তন ঠিক আছে চাহিদা শতকৰা পৰিৱৰ্তন দৰ শতকৰা পৰিৱৰ্তন এই বস্তুটো কি হয় আৰু এই ডেল্টা কিউ বা পি বাই এই বস্তু ব্যৱহাৰ কৰিম ঠিক আছে তো এই বস্তু কি হয় মই দেখাই চাবা তো এইটো কি হয় তোমাৰ কি সাপ'জ মই কৈছোঁ নিমখ ইয়াতো নিমখটো পূৰ্ণ অস্থিতিস্থাপক চাহিদা সামগ্ৰী নহয় জানো আমি যদি পঢ়িলোঁ নিমখ তোমাৰ দৰৱ কিতাপ
এইবোৰ সব পূৰ্ণ অস্থিতিস্থাপ চাহিদা মানে ইয়াত দামটো বাঢ়িলেও কিতাপৰ দাম বাঢ়িলেও তুমি কমকে কিনি নানা বা দামটো কমিলে বুলি তুমি কিতাপ বেছিকৈ কিনি নানা যিমান লাগে সিমানেই কিনিবা ঠিক আছে নিমখ এইবোৰ জাতীয় মই উদাহৰণ যিটো দিছিলোঁ নিমখৰ দাম যদি তুমি ₹10 যেতিয়া আছিলে 10 টকা আছিলে মানুহজনে কিমান কিনিছিলে আমি পালোঁ মানুহজনে কৈছিলে তোমাৰ 10 টকা থাকোঁতে কিনিছিলে তোমাৰ 2 কেজি ঠিক আছে এতিয়া নিমখৰ দাম ₹10 পৰা সবৰ ₹30 টকা হৈ গৈছিলে মানুহজনে কৰিলে তেতিয়াও 2 কেজি দিলে ঠিক আছে এইটো হ'ল তোমাৰ দামটো এইফালে দিছ ইজ দ্য দৰক ইংলিছত প্ৰাইচ বুলি কয় দিছ ইজ পি প্ৰাইচ আৰু যিটো চাহিদা আছে চাহিদাত ইংলিছত কোৱান্টিটি ডিমাণ্ডেড বুলি কয় কোৱান্টিটি যিহেতু কোৱান্টিটি কিউটো আহিলে সেইকাৰণে সবচে কিউ শব্দ ব্যৱহাৰ দৰ পি বুলি ক'লে দৰ হ'ব কিউ বুলি ক'লে চাহিদা হ'ব ঠিক আছে এতিয়া চাবা দৰটো 10 টকাৰ পৰা 30 টকা হ'ল আমি ইয়াত তাতে সূত্ৰ এটা পাইছিলোঁ ED ইকুৱেল টু ডেল্টা কিউ বাই কিউ ইনটু পি বাই ডেল্টা পি এইটো সূত্ৰটো পি বাই ডেল্টা পি এই সূত্ৰটো পাইছিলে নাই ইয়াত কি হ'ল চাবা দৰটো যদি 10 টকাৰ পৰা ইয়াত কি আছে মা ক'ব চাবা ইয়াত মই দেখাই দিছোঁ এইটো ডেল্টা কিউ বাই কিউ ইনটু পূৰণ পি বাই ডেল্টা পি এই সূত্ৰটো ব্যৱহাৰ কৰিছোঁ হয়নে এতিয়া ডেল্টা কিউ মানে চাহিদাৰ পৰিৱৰ্তন পৰিমাণ কিউ মানে প্ৰাৰম্ভিক চাহিদা দৰৰ ডেল্টা পি মানে দৰৰ পৰিৱৰ্তন পি মানে প্ৰাৰম্ভিক মই এতিয়া ইয়াৰ পৰা নেক্সট ইটো পেজলৈ গুচি যাম চ' তোমালোকে এই সূত্ৰটো এই গোটেইখিনি বস্তু এটা বহীত লিখি লোৱা এইটো বস্তু এই ভিডিঅ'টো বুজিবৰ কাৰণে বা এই কথাখিনি বুজিবৰ কাৰণে এই বস্তুটো তোমালোকে এটা বহীত লিখি পিনে ভিডিঅ'টো অলপ দেৰি কাৰণে পজ কৰি লোৱা পজ কৰি পিনে এই বস্তুখিনি মোবাইল এটাত কাগজ এটাত ভালকৈ লিখি লোৱা তাৰপাছত মই বুজাবলৈ সুবিধা হ'ব কাৰণ তাত চাই পিনে মোৰ মই বুজোৱাখিনি তোমালোকে বুজি পাৰিব ঠিক আছে মই কি কৈছিলোঁ তোমাক মই যিটো কৈছিলোঁ এই মানুহজনে এইটো ডেল্টা কিউ মানে তুমি লিখা হ'ল যদি চোৱা এতিয়া ডেল্টা কিউ মানে হ'ল তোমাৰ চাহিদা ছাইড অ'কে কিউ চাহিদা ছাইড পি মানে হ'ল দৰ ছাইড ঠিক আছে ডেল্টা কিউ মানে তোমালোকে বহি চোৱা এতিয়া ডেল্টা কিউ তুমি লিখিছা ডেল্টা কিউ মানে লিখিছা কি চাহিদাৰ পৰিৱৰ্তন পৰিমাণ চাহিদাটো কিমান পৰিৱৰ্তন ইয়াত চোৱা মানুহজনে 10 টকা থাকোঁতে কেইটা লৈছিলে 2 কেজি লৈছিলে এতিয়া 30 টকা হওঁতে কিমান কৈছে 2 কেজি লৈছে মানে পৰিৱৰ্তন হ'ল চাহিদা যেনেকা তেনেকৈ আছে 2 কেজি ইয়াত যদি 2 কেজিৰ পৰা নহয় 4 কেজি যদি হ'লহেঁতেন তেনেহ'লে 2 কেজি পৰিৱৰ্তন হ'লহেঁতেন ইয়াত 2 কেজিৰ পৰা যদি 5 কেজি হৈ গ'ল 5 হৈ গ'লহেঁতেন ইয়াত যদি 5 হৈ গ'ল তেনেহ'লে এতিয়া 2ৰ পৰা 5 হ'লে কিমান ইয়াৰ পৰা 3 কেজি তেতিয়া আমি 3 কেজি লিখি এইখিনি 3 বুলি লিখিলোহেঁতেন ঠিক আছে তেনেকুৱাতো হোৱা নাই সেইকাৰণে আমি কি লিখিম ইয়াত আমি কি লিখিম ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই ইয়াত 0 আছে সেইকাৰণে আমি কি লিখিম ইয়াত আমি কি লিখিম 0 বুলি লিখিম ঠিক আছে ডেল্টা কিউ এইটো হৈ গ'ল এই বস্তুটো হৈ গ'ল কি ডেল্টা কিউ বহাই দিলোঁ কিউ মানে কি হয় কিউ মানে হ'ল তোমাৰ প্ৰাৰম্ভিক চাহিদা মানে এই প্ৰথম অৱস্থাত মানে যেতিয়া বস্তুৰ দাম 10 টকা তেতিয়া প্ৰথমবাৰ মানুহজনে কিমান লৈছে তেতিয়া মানে কি লৈছিলে 2 কেজি লৈছিলে এইটো প্ৰথমবাৰ 2 কেজি লৈছে নাই সেইকাৰণে এই কিউ কি বুলি কোৱা হয় প্ৰাৰম্ভিক চাহিদাটো 2 হ'ব দিছ ইজ 2 ঠিক আছে কিউটো কি হ'ব তোমাৰ 2 হ'ব এতিয়া আকৌ চাবা এইটো চাইড এইটো ক্লিয়াৰ হৈ গ'ল কিউ প্ৰাৰম্ভিক চাহিদা দৰৰ চাইড এইটো চাইড একে হ'ব দৰৰ চাইড এই পি মানে হ'ল তোমালোকে চাই লোৱা বহীত চাই লোৱা যিটো লিখিছা তাত পি তোমালোকে কি লিখিছা প্ৰাৰম্ভিক চাহিদা বুলি লিখিছা ন পি মানে প্ৰাৰম্ভিক চাহিদা মানে প্ৰাৰম্ভিক দৰ বুলি লিখিছা প্ৰাৰম্ভিক দৰ মানে প্ৰথম যিটো দাম আছিলে যিটো নিমখৰ প্ৰথম অৱস্থাত যিটো দাম তাক প্ৰাৰম্ভিক বুলি কয় তো নিমখৰ প্ৰথম অৱস্থাৰ দাম কিমান আছে পিটো কিমান আছে ₹10 আছে ঠিক আছে এটা প্ৰাৰম্ভিক দৰ এতিয়া চাবা নিমখৰ এতিয়া ইয়াৰ পাছত ডেল্টা পি কি লিখা আছে তোমাৰ চোৱা ডেল্টা পি লিখা আছে দৰৰ পৰিৱৰ্তন পৰিমাণ মানে এই 10 টকাৰ পৰা যে 30 টকা হৈ গ'ল দামটো যে 30 টকা হৈ গ'ল মানে এনেতো 30 টকা হ'ল তুমি ডাইৰেক্ট 30 লিখি নিদিবা ডেল্টা পি ডাইৰেক্ট 30 লিখি ডেল্টা পি লিখিব লাগিব 10ৰ পৰা 30 হ'ল মানে মাজত কিমান গেপ আছে 10ৰ পৰা 30 মানে পৰিৱৰ্তন কিমান হ'ল 10 টকা আছিলে 30 টকা হ'ল মাজত কিমান 20 টকা বাঢ়িলে সেই 20টো লিখিব লাগিব ইয়াত যদি তোমাৰ এই 30ৰ ঠাইত যদি তোমাৰ 30 নহয় পিনে যদি 40 থাকিলে বা 50 থাকিলে 50
10 টকাৰ 50 টকা হ'ল 10 টকাৰ 50 টকা হ'ল বুলি ধৰা তেনেহ'লে কি হ'ব 10ৰ পৰা 50ৰ মাজত গেপ কিমান আছে তোমাৰ 40 আছে এইটো 40 ইয়াত 20ৰ ঠাইত কি লিখিব 40 লিখিব লাগিব ঠিক আছে এইখিনি 20ৰ ঠাইত 40 লিখিব লাগিব তো এইটো হ'ল তোমাৰ কিবা গোটেইখিনি বস্তু ডেল্টা কিউ মানে কি পি মানে কি ডেল্টা পি মানে সদায় মনত ৰাখিবা কিউ মানে হয় ইংলিছত কয় কোৱান্টিটি ডিমাণ্ডেড মানে কিমান কোৱান্টিটি লোৱা কিমানখিনি পৰিমাণ লোৱা সেইকাৰণে সেই ইংলিছত কিউ চাহিদা কিউ আখৰে বুজোৱা হয় দৰকাৰ প্ৰাইচ বুলি কয় কাৰণে পি আখৰ দিয়া হয় ক্লিয়াৰ আছে দৰক প্ৰাইচ বুলি কয় কাৰণে পি আখৰ দিয়া হয় এতিয়া আমি এই গোটেইখিনি মানখিনি যদি ইয়াত এই গোটেইখিনি মান যি পালোঁ যিখিনি পালোঁ এই গোটেইখিনি মান যদি আমি ইয়াত বহাওঁ তেনেহ'লে ভেলুটো পাই যাম চাবা ডেল্টা পিৰ মানটো কিমান আছে ডেল্টা কিউৰ মানটো আছে ডেল্টা কিউটো 0 ওপৰত 0 কিউৰ মানটো কিমান আছে 2 পূৰণ পিৰ মানটো পি ওপৰত আছে নে পি এইটো ওপৰত পি আছে নে ওপৰত পি আছে নে এই পি মানটো এই পিৰ মানটো বহাবলৈ পি মানটো কিমান আছিলে প্ৰথম প্ৰাৰম্ভিক দৰকাৰ 10 টকা 10 বহালোঁ ডেল্টা পি বহাব লাগিব ডেল্টা পি মানে এই মাত্ৰ কিমান পালোঁ 20 টকা কাৰণ দৰটো 10ৰ পৰা 30 টকা হৈছিলে না 20 টকা বাঢ়িছিলে এইটো 20 এতিয়া তুমি বস্তুটো কি কৰিব লাগিব তলৰখিনি 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 20 2 দ্বিগুণ 40 পাতি দিলা 2 20 40 সৰি দেই 2 20 40 হ'ল ওপৰত 10 লগত 0 ওপৰত 10 শূন্য শূন্য হ'ল মানে কিমান পাইছা তোমাৰ ওপৰত 0 তলত 40 ইয়াক যদি আমি কৰোঁ 40ৰে শূন্যখন কৰিলে কিমান 40ৰে এতিয়া ওপৰত দেখাইছে 40ৰে যদি শূন্যক যদি হৰণ কৰা কিবা 40 শূন্য গুণ শূন্য মানে শূন্য বাৰ যাব তাতকৈ বেছি নাযাব না শূন্য বাৰ যাব তাৰ কিমান পালোঁ ইয়াত শূন্য মানে 40 শূন্য গুণ শূন্য তাৰমানে ইডি গৈ পিনে ইডি এইটো ইডি নাছিলে ইডিটো গৈ পিনে লাষ্টত কিমান ল'লে ইডি কিমান শূন্য ওলালে সেইকাৰণে ইয়াক কি হয় তোমালোকৰ এইটো কি পূৰ্ণ অৱস্থাৰ চাহিদাত যদি সামগ্ৰীটাৰ দৰৰ পৰিৱৰ্তন হ'লেও নিমখৰ দৰৰ পৰিৱৰ্তন হৈছিলে নে হৈছে 10 টকা বা 30 টকা হৈছে সামগ্ৰীটোৰ চাহিদাৰ কোনো পৰিৱৰ্তন নহয় মানে নিমখৰ চাহিদা কি পৰিৱৰ্তন নেকি 20ৰ বেছিয়ে থাকিলে 2 কেজি থাকিলে তাক পূৰ্ণ অস্থিতিস্থাপক চাহিদা বোলে ইয়াত ইডি ইকুৱেল টু 0 আমি ইডি ইকুৱেল টু 0 কৰি উলিয়াই দিলোঁ নাও আৰু এটা বস্তু তোমাক দেখাম তোমালোকৰ কিতাপত আছে যেতিয়া চোৱা ইয়াৰ কাৰণে তুমি ছবি এটা আঁকিব লাগিব ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন বুলি কয় ডায়াগ্ৰামেটিক চিত্ৰ সহায়ত বৰ্ণনা বুলি ক'ব কি আমি তোমালোকে চাহিদাত বস্তুটো দেখিছা পাই মই অলপ ড্ৰয়িং কৰি চেষ্টা কৰিছোঁ এইটো চোৱা এইটো তোমালোকৰ ডিমাণ্ড কাৰ্ভ দিছ ইজ দ্য ডিমাণ্ড কাৰ্ভ বা চাহিদা ৰেখা চাহিদা ৰেখাবোৰ সদায় বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী হয় জেনেৰেলি কিয় কাৰণে নিম্নগামী হয় কাৰণ আৰু এটা বস্তু দেখাওঁ এই বস্তু জানিব দিছ ইজ 0 যিটো দিলোঁ এইফালে ৱাই দিছোঁ চৰি এইটো ফালে ৱাই থাকিলে এইটো ৱাই হ'ব দেই এইটো ৱাই এইফালে এক্স থাকিলে দিছ ইজ ৱাই দিছ ইজ এক্স ঠিক আছে তাৰমানে কি হয় এইটো এইটো যিটো কাৰ্ভ যিটো আঁকিলোঁ যিটো ৱেট দিছোঁ এইটো 2 ডাইমেনশ্যনেল কাৰ্ভ বুলি কয় 2 ডাইমেনশ্যনেল কাৰ্ভ মানে যিকোনো দুটা বস্তুৰ সম্বন্ধটো আমি এটা এনেকা ধৰণৰ কাৰ্ভ মানে ৰেখাৰ দ্বাৰা বুজাওঁ দুটা বস্তুৰ সম্বন্ধ মানে কি চাবা এইফালে আমি লিখিম দৰ দামটো এইফালে লিখিম চাহিদা যেনেকৈ আলুৰ দৰ এনেকৈ বুজাম চাবা দেই আগৰ মই ভিডিঅ'টো অলপ দিছোঁ নেকি তুমি তাৰ চাই ল'বা নাই বুজোৱা যদি ইয়াত চাই লোৱা তাত নিদিলোঁ আলুৰ দৰ চাপ'জ মানুহজনৰ দৰ বোলে 10 টকা আছিলে হয়নে বেছি 20 টকা আছে 20 টকা ইয়াত 20 টকা ধৰিছোঁ 20 টকা যেতিয়া দামটো আছিলে আলুৰ দৰ 20 টকা আছিলে মানুহজনে কিনিছিলে চাপ'জ 2 কেজি হ'ল নাও দৰটো যদি 20 টকাৰ পৰা যদি তোমাৰ কমি পিনে যদি তোমাৰ 10 টকা হৈ গ'ল কমি গ'ল তোমাৰ আগত কি হৈছিল যদি দামটো কমে আলু ক্ষেত্ৰত তুমি জাষ্ট নৰ্মেল হয় তোমাৰ যদি কিবা এটা বজাৰ গৈছা আলু কেইটকা 20 টকা অকস্মাত যদি পিছদিনাখন আলু কিমান 5 টকা আগতে 20 টকা টাইমলৈ যদি 2 কেজি এনে 5 টকা তাৰ লগে লগে তুমি দাম বেছি চাহিদা কৰিবা কাৰণ বেছি এতিয়া কম পইচা খৰচ হ'ব ন তোমাৰ তো এতিয়া তুমি লগে লগে কি হ'ব 2 কেজিৰ পৰা 3 কেজিৰ পৰা 5 কেজি আনিলা এইটো 5 কেজি
2 কেজি 5 কেজি এইটো 10 টকাৰ 5 কেজি এইটো যেটো দৰ এইটো তো চাহিদা এই সম্বন্ধটোক এই ৰেখাডালে বুজায় সেইকাৰণে যিকোনো বস্তু সম্বন্ধ তুমি যোগান ৰেখাটো পাবা এই এনে 2 ডাইমেনশনাল কাৰ্ভেৰে দেখুওৱা হয় ঠিক আছে তো যিকোনো এইটো দিস ইজ দ্য ডিমান্ড কাৰ্ভ চাহিদা ৰেখা ইয়াকে এই ৰেখাটোকে চাহিদা ৰেখা বুলি কয় এই চাহিদা ৰেখাই এই ৰেখাডালে দৰ বস্তুটোৰ দৰ আৰু চাহিদাৰ মাজৰ সম্বন্ধ দেখুৱায় মানে কি দেখুৱালে ইয়াত কি বস্তুটোৰ দৰ আলুৰ দৰ 20 টকাৰ পৰা 10 টকা যেতিয়া হ'ল দামটো যেতিয়া কমিলে কমাৰ লগে লগে মানুহজনে কি কয় ইয়াৰ আলুৰ চাহিদাটো 2 কেজিৰ পৰা 5 কেজি লৈ বঢ়াই দিলে এইটো কিহে দেখালে এই কাৰণে এইটো পইণ্টৰ পৰা যিটো ৰেখা টনাই তাকে চাহিদা ৰেখা বুলি কয় আৰু চাহিদা ৰেখাটো সদায় বাওঁ ফালৰ পৰা সোঁফালৰ নিৰ্ণয় ইয়াত তোমালোকক কওঁ যিকোনো ৰেখা এক্সপ্লেনেশ্যন কৰোঁতে সদায় তোমালোকে এটা মন কৰিবা বাওঁ ফালৰ পৰা সোঁফাললৈ এইটো দিছ ইজ দ্য লেফ্ট ছাইড তোমালোকৰ মোবাইলটো য'ত ধৰি আছে বাওঁ ছাইড হয় এইটো সোঁ ছাইড হয় দেখিলা সদায় বাওঁ ফালৰ পৰা এইটো বাওঁ ফাল নাই এইটো ইয়াৰ পৰা ধৰিবা বাওঁ ফালৰ পৰা সোঁফাললৈ নিম্নগামী তলত পৰিছে আৰু এটা ৰেখা পাবা এনেকুৱা চাবছ এইটো যোগান ৰেখা তুমি পাছত বুজাই দিম যোগান ৰেখা কি এইবোৰ কথা এটা দেখাই যাম তোমালোকে চাই ল'বা ভিডিঅ'টো পাৰিলে তো এটা কথা তোমালোকে যদি ভিডিঅ'টো অলপমান বুজি পোৱা নিচিনা লাগে তেনেহ'লে ভাল লাগিছে বা অলপ ইজি নিচিনা লাগিছে তেনেহ'লে তোমালোকে কি কৰিবা বস্তুটো ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটোত তেতিয়া কি হ'ব তুমি মই যদি নতুন ভিডিঅ' আপলোড কৰোঁ তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বস্তু হয়তো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিখিনি ইউনিটৰ বস্তুখিনি আছে এটা দি যাওঁ কাৰণ এটা মোবাইল হয় এটা সাধাৰণ এটা বস্তু দিব নোৱাৰে কিন্তু ইকনমিক্সত কি হয় বহুত বস্তু শিকাতকৈ এটা দুটা বস্তু তোমালোকে ভালকৈ শিকি লোৱা পাৰ্মানেণ্ট থাকিব তুমি যদি নিউজ পঢ়িছা কি পঢ়িছা কিবা মডেল পঢ়িছা এইটো জাষ্ট মুখস্থ বিদ্যাটো তোমাৰ নহ'ব বস্তুটো ভালকৈ বুজি লোৱা তেতিয়া তোমাৰ পাছত যদি গ্ৰেজুৱেশ্যন কৰিবা এম এ কৰিবা গোটেইখিনি কনচেপ্টটোৱে তোমাৰ কামত আহিব তো সেইটো ইম্পৰ্টেণ্ট হয় আৰু সেইটো মই ক'লোঁ তো আমি যদি আকৌ এটা কওঁ ইয়াত তোমাৰ পাছত যোগান ৰেখাৰ বিষয়ে তোমাৰ যিবোৰ ইউনিট আছে যোগান ৰেখাৰ বিষয়ে আছে তোমালোকৰ চাহিদাৰ বিভিন্ন অংশ চাহিদা ৰেখাৰ চলন আছে চাহিদা ৰেখাৰ স্থানান্তৰণ আছে সেইবোৰ কথা আছে প্ৰাইচলেছ ৰিডিঙৰ কথা আছে হয়নে চাহিদা দৰস্থিতি যিটো আমি পঢ়ি আছোঁ এইবোৰ আছে তাৰপৰা উৎপাদনৰ ওপৰত আছে ব্যয় আছে মুঠ ব্যয় গড় ব্যয় প্ৰান্তিক ব্যয় মুঠ আয় গড় আয় প্ৰান্তিক আয় সেইবোৰ বস্তুবোৰ আছে এইবোৰ বস্তু এটা যিমানখিনি আছে পাৰা মানে যিমানখিনি আছে তোমালোকক শ্বৰ্টত বস্তুখিনি দেখুৱাই যাব চেষ্টা কৰিম যাতে তোমালোকে ভালকৈ কনচেপ্টটো বুজি পাবা পাৰ্মানেণ্ট থাকি যাব ভালকৈ পূৰা মনত থাকি যাব তো আমি আৰু এটা তোমালোক পাছত যোগান ৰেখা এটা পাবা যোগান ৰেখা হোৱাট ইজ দ্য যোগান ৰেখা ইয়াতো আমি চাবা ইয়াত 0 লিখিব লাগিব এইফালে তোমালোকে y লিখিব লাগিব এইফালে কি লিখিব x লিখিব লাগিব অ'কে দিছ ওৱান ইজ x side দিছ ইজ y side এণ্ড দিছ ইজ দ্য 0 ইয়াতো তুমি যোগানে কি কয় যোগানে কি কয় দৰ আৰু দৰ এইফালে যোগান থাকিব ইয়াত যোগান এইফালে যদি চাহিদা কথা ক'লোঁ চাহিদা কথা যোগান কৰিলে যোগানৰ এইফালে যোগান লিখিলোঁ যোগানত কি হয় এইফালে দামটো যদি 10 টকা থাকে চাহিদাটো এনেকৈ থাকে যোগানটো ইমান থাকে দোকানী মানে 10 টকা থাকোঁতে কিবা এটা সামগ্ৰীৰ দাম 10 টকা থাকে আলুৰে দাম আছে 10 টকা থাকোঁতে যোগান কৰি দোকানীজনে কিমান ল'লে 5 কেজি বজাৰ বেছি ওলালে আচ্ছা 50 কেজি লিখিলোঁ ইমান কম কৰি নোলায় বেছি বুলি 50 কেজি বজাৰ বেছি ওলালে আকৌ চাব ৰুপিজ দামটো 10 টকাৰ পৰা 20 টকা হৈ গ'ল দামটো বাঢ়ি গ'ল তো দাম বাঢ়িলে ভাবি হোৱা দামটো বাঢ়িছে এতিয়াতো বেছি লাভ হ'ব মোৰ ইমান কম কেলৈ ওলাম বেছিকৈ বেছিকৈ বেছিব 20 কেজি হ'ল হয়নে যেনে গাহৰি বেপাৰীবোৰে এতিয়া যদি গাহৰি বেপাৰীৰ দাম কিছু চৰকাৰে খোৱা নাই আজি যদি গাহৰি বেপাৰীৰ দাম যদি তোমাৰ 20 টকা গাহৰিৰ দাম যদি 200-300 টকা কেজি আছে দোকানীবোৰে মনে লয় লাভে নাই কি লাভ দোকান লাভে নহয় কিন্তু এতিয়া যদি 500 টকা 100 টকা যদি বাঢ়ি যায় তেনেহ'লে দোকানীবোৰেতো পূৰা দাম বাঢ়িছে বুলি পূৰা য'ত ত'ত বিচাৰি হ'লে কাটিব নাই গাহৰি কাৰণ তেতিয়া লাভ বেছি হ'ব ন ঠিক তেনেদৰে ইয়াত যেতিয়া দামটো যেতিয়া বাঢ়ি যাব কিবা এটা সামগ্ৰী দোকানীবোৰে সদায় সেইটো চেলাৰ যোগান মানে যিবোৰ বিক্ৰী কৰা যোগানৰ কথা কওঁতে সদায় আমি বেচা মানুহৰ কথা ভাবিব লাগিব যিজনে বেচে সেই কি এনেকৈ কৰিব দাম বাঢ়িলে কি কৰিব দাম কমিলে কি কৰিব সেইটো বেচা মানুহ চাইডৰ পৰা চাব লাগিব আৰু চাহিদা কৰাৰ লগে লগে আমি চাব লাগিব কিনা মানুহ চালৰ পৰা কিনা মানুহে কি কৰিব দামটো বাঢ়িলে মানে কিনা মানুহে কি কৰিব বা দামটো কমিলে কি কৰিব সেইটো আমি দুটা চাইড এইফালৰ পৰা চাব ঠিক আছে যোগানটো বেচা মানুহ চাইডৰ পৰা চাহিদা হ'লে কিনা মানুহ চাইডৰ পৰা তো যেতিয়া দামটো 10 টকাৰ পৰা তোমাৰ 20 টকা হৈ গ'ল আলুৰ দৰটো সেইখিনি লাভ পাম বুলি 50 কেজিৰ পৰা 100 কেজি উলিয়ালে বজাৰ বেছি 100 কেজি 100 কেজি তো ইয়াত দামটো বঢ়াৰ ফলত এই যোগানটো আগতকৈ বাঢ়িলে কিন্তু চাহিদাৰ ক্ষেত্ৰত এনেকৈ দামটো বাঢ়িলে উল্টা হয় আৰু কমিলে দামটো কমিলে চাহিদা বাঢ়ে দামটো বাঢ়িলে চাহিদা কম উল্টাটো হয় তো এতিয়া তোমাৰ মই এইখানে দেখাবলৈ এই বস্তু এইখানে দেখাল তোমালোকৰ ৰেখাৰ এক্সপ্লেনেশ্যন যেতিয়া তোমাৰ চাহিদা ৰেখাডাল কেনেকুৱা যোগান ৰেখাডাল কেনেকুৱা বোলে
এমচিৰ কাৰ্ভ মাৰ্জিনেল কষ্ট মানে প্ৰান্তিক ব্যয় ৰেখাডাল কেনেকা হয় সেইবোৰ যেতিয়া সোধে তেতিয়ালৈ তোমালোকে কি কয় এক্সপ্লেনেশ্যনটো নিজে ক'ব লাগিব মুখস্থ কৰি বহীত লিখা আছে বোলে যোগান ৰেখাডাল মুখস্থ কৰিলে তেনেকৈ নহ'ব বস্তুটো কনচেপ্টটো বুজি লোৱা তাৰ পাছতে বস্তুটো এক্সপ্লেইন কৰিবা ঠিক আছে যোগান ৰেখা যিটো আছে যোগান ৰেখা আমি এইটো দিছোঁ লেফ্ট ছাইড বাওঁ ছাইড হয় ঠিক আছে এইটো সোঁ ছাইড হয় আমাৰ এই ছাইড ৰেখা কি ক'লোঁ ছাইড ৰেখাডাল বাওঁফালৰ এইটো বাওঁফালে নহয় দিছোঁ লেফ্ট ছাইড তোমালোকৰ ছাইডৰ ফালে মোবাইলত লেফ্ট ছাইড হৈ আছে এইটো সোঁ ছাইড হৈ আছে এইটো সোঁ ছাইড যোগান ৰেখাডাল বাওঁ ছাইড ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী তলত পৰিছে ঠিক আছে ছাইড যোগান ৰেখাডাল কেনেকৈ ক'ব যে সদায় বাওঁফালৰ পৰা ষ্টাৰ্ট কৰিবা কি যোগান ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ ঊৰ্ধ্বগামী কাৰণ উঠিছে ন এইটো ঊৰ্ধ্বগামী মানে উঠা নিম্নগামী মানে তলা তো যোগান ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ ঊৰ্ধ্বগামী তেনেকৈ ক'ব লাগিব ঠিক আছে তো এইটো আমাৰ ছাইড ৰেখা বা যোগান ৰেখা অংকনৰ যিটো কনচেপ্টখিনি আছিলে বুজালোঁ এতিয়া চাব আমাৰ যিটো কেছ আছিলে কি পূৰ্ণ অস্থিতিস্থাপক চাহিদা যদি সামগ্ৰীটোৰ দৰৰ পৰিৱৰ্তন হ'লেও সামগ্ৰীটোৰ চাহিদাৰ কোনো পৰিৱৰ্তন তাক পুনৰুস্থাপক চাহিদা বুলি ইলিগেল ইয়াৰ ছবিটো আমি বনাব লাগে ইয়াক কেনেকৈ ওলাই কিমান পাৰ্চেণ্টেজ ওলাই মই দেখাই দিলোঁ তুমি গম পালাই তুমি যিটো কাগজত লিখি পিনে যিটো এইটো ভিডিঅ'টো ফ'ল' কৰিছিলে তেতিয়া গম পালাই এই ছবিটো মই আঁকি দেখাইছোঁ এইটো 2 ডাইমেনশ্যনেল কাপ য'ত নেকি আমি এতিয়া মই বুজাই দিলোঁ দৰ দেখাম এইফালে কি লিখিম তোমালোকে কি লিখিম দিছ ইজ ৱাই লিখিম এইফালে কি লিখিম এক্স লিখিম ঠিক আছে এইফালে 0 লিখিম ক্লিয়াৰ নাও এতিয়া যদি মই আমাৰ প্ৰথম কাহিনী কি আছিলে নিমখৰ দাম 10 টকা হয় নিমখ 10 টকা দৰটো 10 টকা হয় নাই নিমখৰ বুজাইছোঁ যে এইটো আমি পূৰ্ণ 1 নম্বৰটো বুজাইছোঁ য'ত নেকি = 0 পাইছিলোঁ নিমখ দৰৱ আৰু তোমাৰ কিতাপ যেতিয়া সামগ্ৰী পদ নিমখৰ দাম যেতিয়া 10 টকা আছিলে মানুহজনে কিনিছিলে 2 কেজি 10 টকা থাকোঁতে মানুহজনে 2 কেজি এনেকৈ চাব ঠিক আছে 10 টকা দাম দৰটো 10 টকা এইটো চাহিদা কিমান 2 কেজি এতিয়া 10 টকাৰ পৰা দামটো 20 টকা হ'ল বোলে 20 টকা আমাৰ নিয়মতে 20 টকা হ'ল বা 30 টকা আমাৰ 30 টকা আছিল ন 30 টকা হ'ল বোলে 30 টকা হোৱাৰ পাছত চাহিদা কমাল জানো দামটো বঢ়াৰ ফলত চাহিদাটো কমাল নাই কমালে 2 কেজি থাকিল না তো সেইকাৰণে ৰেখাডাল পৰা এনেকৈ যাব এনেকৈ 2 কেজি এনেকৈ ঠিক আছে ইয়াত চাবা এইটো ৰেখাডাল মানে চাহিদা ৰেখাডাল এনেকৈ হ'ব মানে কি হ'ব তাৰমানে য'ত নেকি পূৰ্ণ অস্থিতিস্থাপক চাহিদা ৰেখাৰ ক্ষেত্ৰত টো সদায় এনেকুৱা ইয়াক এক্সপ্লেনেশ্যন কৰিব চাহিদা ৰেখাডাল ইয়াত ক'ব লাগিব পূৰ্ণ এটা প্ৰশ্ন আহে দেই তোমালোকৰ = 0 মানে পূৰ্ণ অস্থিতিস্থাপক চাহিদা এক নম্বৰ পূৰ্ণ অস্থিতিস্থাপক চাহিদাত চাহিদা ৰেখাডাল আকৃতি কেনেকুৱা যদি ক'ব তেতিয়া ইয়াত কৰিব লাগিব কি এনেকৈ বুজাবা কি পূৰ্ণ অস্থিতিস্থাপক চাহিদাত ক্ষেত্ৰত চাহিদা ৰেখাডাল আনুভূমিক ৰেখাডালৰ ওপৰত উলম্বিক এতিয়া তোমালোকে বস্তু ভিডিঅ'টো চাই আছা লিখিত আকাৰৰ বস্তুখিনি পোৱা নাই তোমালোকক মই PDF ফাইলৰ পাছত মই লিংক পঠিয়াই দিম তোমালোকে তাত PDF ফাইলৰ লিখিত আকাৰত পাই ল'বা বা লিখি ল'বা তাৰ পৰা বা যি কৰা কৰি ৰাখিবা স্ক্ৰীনশ্বট তুলি ৰাখিবা কিন্তু মই বুজাই দিছোঁ আখৰখন ইমান ক্লিয়াৰ নাই হ'ব পাৰে সেইকাৰণে তো লিখিত আকাৰত হ'লেহে বস্তুখিনি তোমালোকে ভালকৈ বুজি পাবা মই হ'লেও ভিডিঅ'খিনি ফ'ল' কৰি থাকিবা ছাবস্ক্ৰাইব কৰিবা ফ'ল' কৰি থাকিবা বস্তুখিনি পাই থাকিবা মোৰ চেনেল যিটো আছে প্ৰধান ছাৰ সেইটো চেনেলটো ফ'ল' কৰিবা তাত মই তোমাক এটা বস্তু দি কৰি থাকিম ঠিক আছে ইয়াত কৈছে চাহিদা ৰেখাডাল আনুভূমিক মানে তলৰটো দেই তলৰ এইটো আনুভূমিক দিছ আনুভূমিক ৰেখা এই আনুভূমিক মানে OX ৰেখাও ক'ব পাৰা আনুভূমিক নকৈ পিনে তুমি OXও ক'ব পাৰা কি চাহিদা ৰেখাডাল OX ৰেখাডালৰ ওপৰত উলম্বিক দিছে 90 ডিগ্ৰী উলম্বিক মানে জানা উলম্ব হৈ আছে 90 ডিগ্ৰী হয়নে 90 ডিগ্ৰী আছে এনেকৈ ক'ব লাগিব ঠিক আছে তো চাহিদা দৰ স্থিতিস্থাপকতাৰ 1 নম্বৰটো আকৌ আজি অলপ বহলকৈ বুজালোঁ আগৰ যিটো ভিডিঅ' আছিলে ইমান ক্লিয়াৰ নাছিলে ইয়াৰ পাছত বাকী যিখিনি আছে 2 নম্বৰত আছে তোমালোকৰ 2 নম্বৰত আছে তোমালোকৰ যিবোৰ আছে হয় নাই 2 নম্বৰত আছে তোমাৰ একক স্থিতিস্থাপক চাহিদা বা
কি আছিলে একক ষ্টেপ চাহিদা, তাৰপাছত আছিল তোমাৰ একক ষ্টেপ চাহিদা হৈ গ'ল, তাৰপাছত আছে এইটো একক ষ্টেপ বেছি বা আপেক্ষিক ষ্টেপ চাহিদা, তাৰপাছত তোমাৰ এইবোৰ যিবোৰ কনচেপ্ট আছে, এইবোৰ যিটো কনচেপ্ট আছে আমি এটা এটা চাই যাব লাগিব দেই, এটা এটা চাই যাম। তো এই মোক ভিডিঅ'টো ফ'ল' কৰি দিবা মানে কৈছোঁ তোমালোকক কিয় কাৰণে কৈছোঁ মানে তোমালোকে ভালকৈ বুজি পাওঁ, ভালকৈ মই যিমান পাৰোঁ চেষ্টা চলাম তোমালোকে ভালকৈ বুজিব, কাৰণ ইকনমিক্স ছাবজেক্টটো এনেকুৱা নহয় কি তোমালোকে ওপৰে ওপৰে পঢ়ি গ'লা, এনেকুৱা নহ'ব, পুৰা ভিতৰলৈকে চাব লাগিব। লাগিলে এটা কনচেপ্ট আজি চাহিদাৰ বিষয়ে চাহিদা কি বা চাহিদাৰ ৰেখাডাল কি সেইটো কথাটোৱে বেছি কি বহুত প্ৰশ্ন উত্তৰ কাক বোলে এইবাৰ কিবা কিবি পঢ়ি দৰকাৰ নাই, কিন্তু এটা বস্তু তাক যদি সেইটো কৰা তেনেহ'লে তাৰ ওপৰত যিবোৰ প্ৰশ্ন থাকে তোমালোকে নিজে বনাব পাৰিবা, বাছ কনচেপ্টটো শিকি লোৱা। ঠিক আছে, কনচেপ্টটো জনাৰ পাছত মেইন বস্তুটো জনাৰ পাছত তোমালোকে গোটেইখিনি তাৰ পৰা যি প্ৰশ্ন আহে চাহিদা ৰেখা কি উতল পুতল সেইবোৰ যিবোৰ আহিব সেইটো নিজে বনাই লিখিব পাৰিবা, তোমালোকৰ দৰকাৰ নহয় কি মই বোলে কিবা কৰিম বুলি। ঠিক আছে, তো সেইটোৱে কথা। তো আজি মই ইমানতে সামৰিছোঁ, ঠিক আছে।